बड'लेण्ड रादाबनायगिरि बयखौबो बरायबाय क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव डिस्ट्रिक्ट डिजास्टार मेनेजमेन्ट अथ'रिटि आरो आसाम स्टेट डिजास्टार मेनेजमेन्टनि जथायै बानजायनायाव डिस्ट्रिक्ट लेभेल ट्रेनिं काम मक एक्सारसाइज अन इन्सिडेन्ट रेसपन्स सिस्टेमनि सायाव मोनसे ट्रेनिं हाबाफारि मावफुंदों। बारहुंखा सारन्थाइ बांग्रि हरखाब अर खामनाय दैबाना बायदि बायदि मिथिंगायारि जाब्रबथाय जाथायनिफ्राय सुबुंफोरनो रैखाथि जगायनो थाखाय क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव डिस्ट्रिक्ट डिजास्टार मेनेजमेन्ट अथ'रिटि आरो आसाम स्टेट डिजास्टार मेनेजमेन्टनि जथायै बानजायनायाव डिस्ट्रिक्ट लेभेल ट्रेनिं काम मक एक्सारसाइज अन इन्सिडेन्ट रेसपन्स सिस्टेमनि सायाव मोनसे ट्रेनिं हाबाफारि मावफुंदों। थांनाय 3 आरो दिनै 4 जानुवारि साननैनि हाबाफारिजों बड'फा कालचारेल कमप्लेक्सआव जिल्लानि मोनफ्रोमबो बिफाननि मावख'गिरिफोरखौ लानानै मोनसे ट्रेनिं हाबाफारिखौ मावफुंदों। हाबाफारिनि बागै डक्टर कृपाल ज्योति मजुमदार स्टेट प्रजेक्ट अफिसार ASDMA आरो क'क्राझारनि ADC मेजिस्ट्रेट कबिता देखाया गोनां बाथ्राफोरखौ फोरमायदों। फैगौ समाव आबुङै मिथिनानै लागोन। আজি দুদিনীয়া এই ট্ৰেইনিং কাৰ্যসূচী ৰখা হৈছিল। ট্ৰেইনিংটোৰ নাম আছিল ডিষ্ট্ৰিক্ট লেভেল ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম আৰু মক এক্সাৰচাইজ। আমি বিভিন্ন ধৰণৰ আপোনালোকে জানে যে BTCৰ লগতে গোটেই অসমখন দুৰ্যোগ প্ৰৱণ এৰিয়া। আমাৰ প্ৰত্যেক বছৰে বানপানী ধুমুহা লাইটনিং আদি কৰি বিভিন্ন ধৰণৰ দুৰ্যোগ আহি থাকে আৰু আমাৰ এই গোটেই অঞ্চলটো নৰ্থ ইষ্টৰ লগতে আমাৰ BTC এৰিয়া আৰু লগতে আমাৰ অসমখন জোন 5ত আৰ্থকুইক জোন 5ত পৰে। গতিকে তাৰ লগত সংগতি ৰাখি আমি এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ট্ৰেইনিং প্ৰগ্ৰাম আমি পাতিছিলোঁ। ইয়াত ইনচিডেণ্ট ৰেছপন্স ছিষ্টেমৰ ওপৰত আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে কোকৰাঝাৰ জিলাৰ মুৰব্বী যিবিলাক বিষয়া আছে যিবিলাক তেওঁলোক আমাৰ ইনচিডেণ্ট ৰেছপন্স টিমৰ পাৰ্ট তেওঁলোকক আমি এই যোৱাকালি আমি তেওঁলোকক ক্লাছৰুমত আমি বহি একেলগে ইনচিডেণ্ট ৰেছপন্স ছিষ্টেমৰ ওপৰত যে দুৰ্যোগ এটা আহিলে কেনেকৈ ৰেছপন্স কৰিব, কিমান সোনকালে মানুহখিনিক উদ্ধাৰ কৰিব, যিখিনি মানুহ ট্ৰেপ হৈ থাকে আবদ্ধ হৈ থাকে, বিল্ডিং এটা কলাপছ হ'লে বা যিকোনো ধৰণৰ দুৰ্যোগ হ'লে কেনেকৈ তেওঁলোকক উদ্ধাৰ কৰিব, কিমান প্ৰম্পটলি আমাৰ জিলা প্ৰশাসন জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ BDMA কোকৰাঝাৰে তেওঁলোকে কিমান চুইফটলি তেওঁলোকে মানুহক সহায় সহযোগ আগবঢ়াব তাৰ ওপৰত এটা প্ৰশিক্ষণ কাৰ্যসূচী হৈ যায়। আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পিছত আজি আমি টেবুল টপ এক্সাৰচাইজ কৰিছোঁ, যাৰ জৰিয়তে আৰ্টিফিচিয়েল চিনাৰিঅ' কিছুমান দি পেলাই কালি যিখিনি ট্ৰেইনিং দিছিলোঁ সেই ট্ৰেইনিংখিনিত তেওঁলোকে কেনেধৰণে সুন্দৰকৈ তেওঁলোকে ৰেছপন্স কৰিব দুৰ্যোগ এটা হ'লে তাৰ ওপৰত তেওঁলোকৰ প্ৰেক্টিকেল ভিউজখিনি আমি লৈ উঠি পেলাই এতিয়া দুপৰীয়া আমি এতিয়া মক ড্ৰিল এক্সাৰচাইজ যিটো প্ৰেক্টিকেল মক ড্ৰিল এক্সাৰচাইজ আমাৰ কালচাৰেল কমপ্লেক্স, তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেল, তাৰপিছত আমাৰ ষ্টেজিং এৰিয়াৰ কাৰণে ফিল্ড এখন আছে। তো তেনেকৈ আমাৰ 3-4টা লোকেশ্যনত আমাৰ আজি মক ড্ৰিলটো হৈ আছে, য'ত আমাৰ গোটেইবিলাক বিভাগৰ লোকসকল গোটেইবিলাক আমাৰ SDRF চিভিল ডিফেন্স ভলেণ্টিয়াৰ যিবিলাক আছে তেওঁলোকে পাৰ্টিচিপেট কৰিছে আৰু লগতে আমাৰ স্থানীয় যিখিনি ৰাইজ ধৰা প্ৰশাসন তেওঁলোকেও পাৰ্টিচিপেট কৰিছে, যাতে দুৰ্যোগ এটা আহিলে গোটেই কোকৰাঝাৰ জিলাৰ আমাৰ যিখিনি জিলা প্ৰাধিকৰণ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তেওঁলোক যাতে সষ্টম হৈ থাকে আৰু দুৰ্যোগ আহিলে মানুহক আৰু ৰাইজক যাতে তেওঁলোকে সহায় আগবঢ়াব পাৰে সেইখিনি উদ্দেশ্য আগত লৈ আজি এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ৰখা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচী আমাৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ মানে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তেওঁলোকৰ লগত লগ হৈ পেলাই আমি কোকৰাঝাৰ জিলাত পাতিছোঁ। ধন্যবাদ। আজি একেলগে প্ৰেক্টিকেলি তাৰমানে অসমৰ গোটেইকেইখন জিলাতে আমাৰ কৰি আছোঁ আমি এই প্ৰশিক্ষণটো। তাৰ লগতে আমি আজি এই দুদিনীয়া যি কোকৰাঝাৰত চলি আছে কোকৰাঝাৰৰ লগতে আমাৰ হামৰেন মানে আমাৰ ৱেষ্ট কাৰ্বি আংলং জিলাতো পেৰেলেলি 3 আৰু 4 তাৰিখ জানুৱাৰীতে চলি আছে একেলগে কোকৰাঝাৰৰ লগতে দুখন জিলাত একেলগে চলি আছে। ঠিক তেনেকুৱা ধৰণে জানুৱাৰীৰ ভিতৰত আমি আৰু 10খন জিলাৰ ভিতৰত আমি এনেকুৱা ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰু মক ড্ৰিল এক্সাৰচাইজ কৰিম। এই গোটেই কাৰ্যসূচীটোৰ উদ্দেশ্য হৈছে যে আমাৰ গোটেই অসমত যিমানখিনি আমাৰ প্ৰশাসনিক বিষয়া আছে লগতে আমাৰ যিমানখিনি আমাৰ দুৰ্যোগ সঁহাৰি বাহিনী আছে মানে ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ আছে NDRF হওক SDRF হওক ফায়াৰ ছাৰ্ভিচে হওক সকলোখিনি যাতে দুৰ্যোগৰ সময়ত ডিজাষ্টাৰৰ সময়ত যাতে সষ্টম হৈ থাকে তেওঁলোকে সেইটো উদ্দেশ্য লৈ আমি এই দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। ধন্যবাদ। পৰা 3 আৰু 4 তাৰিখে আমাৰ ডিষ্ট্ৰিক্ট লেভেল ট্ৰেইনিং কাম মক এক্সাৰচাইজ অন ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম
আমাৰ এটা ৱৰ্কশ্বপ চলি আছে আৰু যোৱাকালিৰ পৰা আমাৰ ট্ৰেইনিং হ'ল, টেবল টপ এক্সাৰচাইজ হ'ল আৰু এতিয়া আমাৰ মক ড্ৰিল এটা চলি আছে আৰু মক ড্ৰিলৰ এই পাৰ্ট হিচাপে আমাৰ ইয়াতে বডোফা কালচাৰেল কমপ্লেক্সত আমাৰ আৰ্থকুৱেকৰ মক ড্ৰিল আমি কৰি আছোঁ আৰু সেইটো এতিয়া অনগয়িং চলি আছে। আৰু কেইদিন আছিল? দুদিনীয়া আছিলে, 3 আৰু 4 তাৰিখে আমাৰ ষ্টেটৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ আহিছে, এছডেমা আৰু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা আমাৰ দুদিনীয়া চলি আছে আৰু যিখিনি ষ্টেক হোল্ডাৰ আছে, হেল্থ, এডুকেশ্যন, CISFৰ পৰা আদি কৰি গোটেই ষ্টেক হোল্ডাৰখিনি আমাৰ চাৰ্কল অফিচাৰ গোটেইখিনি ইয়াতে আছে আৰু যোৱাকালিৰ পৰা আমি টেবল টপ এক্সাৰচাইজ বা আমি ডিছকাশ্যনখিনি কৰিলোঁ আৰু এতিয়া আমি একচুৱেল ফিল্ডত যদি আৰ্থকুৱেক হয় বা কোনো ডিজাষ্টাৰ আহিলে আমি কি কৰিম, আমাৰ ৰেছপনচিবিলিটি কি হ'ব, সেইটোৰ ওপৰত মক ড্ৰিল, মক এক্সাৰচাইজ চলি আছে এতিয়া। ঠিক আছে।